চিকটি কৰি কৰি যে আমনি লাগি গ'লগে দেই। এই ধনী মানুহবোৰে যে আমাৰ নিচিনা দুখীয়া মানুহবোৰক পেলি পেলাই আকৌ দেই। গাড়ী অহাৰ লগে লগে কিমান গেট খুলিবা, কিমান গেট মাৰিবা, কিমান চেলুট দিবা, একদম জ্বালা আৰু দেই। এতিয়াৰ পৰা টেনচন নাই আৰু খাও POS কৰো। ভলো মলো ইজ বেক। এবাৰো দালিত চিকটি কৰি থাকোঁতে গ'ল ভোলাঘৰত দি থৈ যা নেকি ঠিকছে ধামাকা এটা। Why not? বাহিৰৰ পৰা আহোঁতে যিমান পৰা বোমা লৈ আহিছোঁ ভোলাঘৰ টিংপুৰা ফালি পঠিয়াম। Why not? সৌকেইটা ভোলাঘৰ আগফালে তিলৰ উৎপাদন নহয়নে? সেই জহিন দুটাই। এইকেইটাৰ পৰা যে একোটা কাম শান্তিমতে কৰিব নোৱাৰো। ভলো কি কৰ এতিয়া? এই গছজোপাৰ পৰা উঠি থাকোৱা মৰাটো ভাই মাৰিমেই। ইমান দিনৰ মূৰত আহিছোঁ, এহেঁতক আজি চৰেগা নেহি। ভলো এইকেইটা যোৱাৰ লগে লগে ভোলাঘৰত এটেক কৰি দিম দেই। Why not? আমাক বস্তাত ভৰাই বাহিৰলৈ পঠিয়াই দিছিলে, এতিয়া তহঁতৰ গোটেইবোৰকে চুট দি আছো ৰ। সিহঁতৰ কাৰণে আমি বাহিৰত গৈ চিকটি কৰিব লগা হ'ল, এহঁতক এটাকো ঘূৰাই নেৰো। আজিৰ পৰা এহেঁতৰ বেয়া দিন আৰম্ভ। পাগলকেইটা আকৌ কি হ'ল, সন্ধিয়াখন কেলে আহিলে? কি হ'ল? আৰে ভোলা তই এইফালে আনা বে, ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰিবলৈ আহিছো। ভকত মতা দায়িত্বটো আমি দুটাই লৈ লওঁ নে কি? কি হ'ল? ভোলা তইতো দিনত ফ্লিপকাৰ্টত ডেলিভাৰী দিবলৈ যা, ভকত মাতিব পাৰিবি জানো? আমি দুটাই মাতি দিম নহ'লে। ভকত মতা দায়িত্বটো বজেন্দাই লৈছে নহয়। বজনা কথা বাদ দে, সি চশমা লগাই চাল দি থাকোঁতে যাব, ভকত মাতিব পাৰিব সি। আমি দুটাই ভকত মাতি দিম, একদম টেনশ্যন নলবি। তহঁতৰ কথাত ভকত আহিব নে সকাম খাবলৈ? আৰে কেলে নাহিব? আমি মাতিলে চাবিচোন ভকত কেনেকে দৌৰি আহিব। বজনাক ফোন কৰি কৈ দিবি ভকত আমি মাতিম। বৰ্ধন বৈ আজি আৰম্ভ কৰিয়ে দিওঁ। বৈ সকামৰ দিনা যদি কেনেবাকে ভকত নাহিবলৈ হয় চাবি তহঁতৰ লগত কি কৰো। একো এটা কাম ভালকে কৰিবও নোৱাৰে, চব কামত খালি উস্তাদি। এই ৰাম ভোলাই যে মোৰ পোৱালিটা লৈ ফুৰিছে, তালৈ আছিল নেকি? নহয়, তাৰ ঘৰলৈ কোনোবা আলহী আহিছে চাগে। নাই হ'বও পাৰে, আমিও বাহিৰত থকা বহুত দিন হ'ল নহয়। আমাক এহেঁতি বস্তাত ভৰাই ট্ৰেইনত তুলি পঠিয়াই দিওঁতে লালুকি বৰ শকত পাকত এজনী হৈ আছিলে, মন কৰা নাছিলি? হ'বও পাৰে। বৰ্ধন এতিয়া কাৰ ঘৰৰ পৰা আৰম্ভ কৰ? বৈ চলেনকাই ঘৰৰ পৰা আৰম্ভ কৰি দিওঁ। সেইটো গধূলি হ'লে ভকত নহয়, মালটো পুৰা খাই পেডাল শকত কৰি ক'ৰবাত পৰি আছে, তাৰপিছত দিনত যাব লাগিব। এতিয়া প্ৰথমে কাক মাতকে পিছে? এতিয়া দেবেনক মাতি দিমগে বৈ। এতিয়া ভাং খাই এতিয়া আকাশত উৰি ফুৰিব পাৰে। এতিয়া আকাশত নুৰা ভকতনো ক'ত পাবি? চবে গধূলি হোৱাৰ লগে লগে 2 চিলিম পানী আকাশত উৰিয়ে ফুৰে। সেইকেইটা গৈছেগে বৈ, জঁপিয়াই দিওঁ নে? Why not? বৈ এতিয়া ভোলাৰ অৱস্থা বেয়া কৰি দিওঁ। বৈ আমাক চিকটি কৰা, এতিয়া তেহেঁতৰ জিনা হাৰাম কৰি দিম। এই মোলো কি কৰো, আগফালৰ পৰা এটেক কৰি দিওঁ নেকি? আগফালে এটেক কৰিলে কি হ'ব? তেতি মানুহবোৰ পিছফালে থাকে। বৈ তেতিয়াহ'লে পিছফালৰ পৰা এটেক কৰি দিওঁগে। ধান ধুম তেহেঁতৰ শোৱাৰ ৰুমৰ টিঙতে পেলাই দিম, তেতিয়াহে তেহেঁতৰ পকৰ গৰম হ'ব। ভোলাৰ লগত আজি আবতৰীয়া হেপী দিৱালী খেলিম বৈ। এই ভোলো এইডোখৰ পৰাই পুৰা ধান ধুম মাৰি দিম। মাৰি মেলি লুকাই দিব লাগিব, দেখিবলৈ হ'লে মৰিলো। কোনো মুঠতে গম পাব নালাগে ভলো আৰু মোলো যে ঘৰলৈ আহিলে। এই মোলোটোৰ পেকেটকেইটা উলিয়াবি, মই এটাকে উলিয়াওঁ ৰ। এটা পেকেটত 10টা থাকে নহয় ন? গোটেইখিনি একেলগতে জ্বলাই মাৰি দিম। তেহেঁতৰ কাণৰ পৰ্দা ফাটিছে চব দেখোন। মৰি যাওক, তেহেঁতৰ কাণৰ পৰ্দা ফালিবলৈকে দেখোন আহিছো। হেল্ল' বজেন্দা, ক'ত আছে আপুনি? ক'ত থাকিবি? সকামৰ কাৰণে ভকত মাতিবলৈ আহিছো আকৌ। আপুনি ভকত মাতিবলৈ গ'লেই নেকি? তোৰ সকামলৈনো কেইটা দিন বাকী আছে? ভকত কেইজন মাতি আজৰি হৈ লওঁ আৰু। কেইজন মাতিলে? 3। এতিয়া তিলো আৰু বদন আহিছিলে মোৰ ওচৰলৈ, ভকত তেহেঁতি মাতিম বুলি কৈছে। তিলো বদনে ভকত মাতিব, সকাম পাতিবি আৰু। তেহেঁতৰ কথাত ভকত আহিব নেকি? এটাও নাহে। তাকে তেহেঁত দুটা আহিছিলে মোৰ ওচৰলৈ, এতিয়া আপোনাক ফোন কৰি জনাই দিবলৈ কৈছে ভকত বোলে তেহেঁতি মাতিব। বাদ দে তেহেঁত দুটাৰ কথা নালাগে। মানুহ মইনা সংসাৰ কথা ক'বই নোৱাৰে, মাল খাই ফ্লেট হৈ পৰি আছে, এতিয়া ভকত মাতে। বজেন্তা তেহেঁত দুটাই ভকত মাতিলে ভকতে চিএছচি ল'বও লাগিব নহয়। আকৌ যদি তোৰ ওচৰলৈ আহে মই ভকত মাতি দিলো বুলি কৈ দিবি। ঠিক আছে দিয়ক। বজেন্তা তেহেঁতৰ কথা ক'ব নোৱাৰি, তেহেঁতি ভকত মাতিবলৈ যাবগৈও পাৰে আকৌ। মাতকগে দে, তেহেঁতি চলে নহয় দেবেনখন মাতিবলৈ যাব মালোৱা দুটাক। দিনত হ'লে হৰিনাম, ৰাতি হ'লে মদ বদল, সেইকেইটা আশীৰ্বাদ দিলেও ফল নধৰে। হ'ব দিয়ক। খঙে উঠিছে, একো কামৰ মানুহ নহয়, তেহেঁতি ভকতহে মাতিবলৈ যায়। এতিয়া ৰভাখন দিব লাগে নে? ৰভাখন দিবলৈ আহিব নে? সেইটো কাম কৰিব নোৱাৰে। ৰভাখন দিবলৈ আহিব, মাল খুৱাব লাগিব আকৌ। সেইকেইটাই মদৰ অবিহনে একো চিনি নাপায়। বজেন্তা বাদ দিয়ক ব'লক, আমি ভকত কেইজন মাতি আজৰি হ'মগে। আৰু 2জন মাতিম হৈ যাব আৰু। নিয়ম ভাগি মুঠতে যেন তেনে কমপ্লিট কৰিম আৰু। ঐ মোলো ৰেডি? ৰেডি। মাৰ! এই মোলো মাৰ ৰখিন দেখিবি, হাতে ফুটিব। আয়বতী মৰিলো, কোনে মাৰিছে এইবোৰ? তেনেকে ধনীয়া বুঢ়াই মৰা নাইতো। বুঢ়া বমো কালেকশ্যন সেই খোৱাগেই নাই নে? মই নাই মৰা বোমা, মোৰ ওচৰত বোমাই নাই। মই কেনেকে জানো কোনে মাৰিছে? আয়বতী মৰিলো। বোমৰ মাত শুনি ভোলাঘৰত পুৰা হাল্লা হৈ গৈছে। তাকেতো কয় ভলো মলো পাৱাৰ। মাৰ জলদি মাৰ, হাতত ফুটিব। উৰি যা। আয়বতী কোনে মাৰি আছে? বোম কাৰ্টন হিচাপত লৈ আহিছে নেকি মোৰ ঘৰত মাৰিবলৈ? কোনে মাৰি আছে বোম তহঁতি? মৰিলো, এইটো ভোলা আহিছে। কি চাই আছ পলা? জলদি বাইককেইটা লুকাই দিওঁগে বৈ, দূৰৰ পৰাই পুৰা জিলিকি আছে।
কোনে মাৰি আছ মোৰ ঘৰলৈ বোমা? এই ভোলাক চিনি পোৱা নাই, কাটি টুকুৰা টুকুৰ কৰিম আকৌ। বাটত জগাই নলবি, কুহি পেলাম। বাবু তুমি এটা বহি থাকা দেই, নিয়া পইচা বাহিৰ যাব নালাগে। একদম ধুনীয়াকৈ বহি থাকা দেই। পাপাই দিগদাৰ লগাইছে নে বেলেগ কোনোবাই দিগদাৰ লগাইছে মই চাই আহো। বোমা মাৰি মাৰি একদম কাম ঘোলা কৰি দিছে। বোমা সঁচা কথা কোৱা, তুমি বোমা মাৰি থকা নাইতো। অলপ পাগল আছে নেকি বাৰু? মোৰ ওচৰত কিবা বোমা আছে নেকি? যত যিমান বোম আছিলে দেৱালিতে ফুটাই চেচ কৰিলো। মই কেনেকে জানো কোনে মাৰি আছে হে? মোৰ মতে ধুনীয়াম বুঢ়াই মাৰি আছে নেকি? বুঢ়া অবিহনেনো এইবোৰ কাম কোনে কৰিব? গৈছো ৰ পালি আজি। ধেইত তেৰি গাড়ীটো এইফালেকে আহিছে, মৰিলো। মনে মনে বহি থাক, আমাক নেদেখে, চিন্তা কৰিব নালাগে। ইমান আন্ধাৰত সি ইমান টিকনীয়া গ'লে নেদেখে আৰু। এই ভুলো আগফালৰ পৰা এটেক কৰাই ভাল আছিলে, কোনোবা আহি যোৱাৰ লগে লগে পলাব পাৰিলো হয়। এতিয়া টেপটেপাই নাথাকিবি, মনে মনে বহি থাক। কোনে মাৰি আছ মোৰ ঘৰলৈ বোমা? বুঢ়া থৰা কাকো নেৰো আকৌ, গৰু পিটন দিম। দেৱালি শেষ হ'ল, এতিয়া বোমা মাৰিবলৈ আহিছ? যদি বুঢ়াই বোমা মাৰি আছে ক'ত লুকাই দিলে বাৰু? সেইটো ওপৰলৈ চাইছে, শুই দে শুই দে শুই দে। এই ৰাম ভুলো, তই দেখোন মোৰতো বেগতে ভৰাই দিলি। টেপটেপাইছো, শুই দে। মোৰ মতে বুঢ়াই এইবোৰ লিংলাং কৰি আছে। বুঢ়ালৈ ফোন এটা কৰি চাওঁ ৰ, দুটকা দুট পানী কা পানী হৈ যাব। ৰিং কৰিছে দেখোন। মানে বুঢ়াই লগত মোবাইল লৈ অহা নাই, অনাহেঁতেনতো বাজিলেহেঁতেন। চাইলেণ্ট কৰি থব পাৰে দেই, ক'ব নোৱাৰি। কোনে মাৰিছেনো? ভোলা দা। ভোলা দা কওক। পয়া লগা নেকি? ঘৰত ধুনীয়ামকাইটো আছে নাই? মামা আকৌ ঘৰত নাথাকি ক'ত থাকিব? মামাৰ টিকা অৱস্থা যিহে হ'ল, খৰি দিওঁতে জুইয়ে পৰিছিলে যে। ধুনীয়ামকাইটো ঘৰত আছে। মোৰ ঘৰত এইবোৰ নতংকি কোনে কৰি আছে? কি হ'লনো ভোলা দা? তুমি মামাক ফোনটো দিয়াচোন। ৰ'ব দিছো, মায়ে মামাক টিকাটো ড্ৰেছিং কৰি আছে। দিয়াচোন দিয়া, জল্দি দিয়া। ধুনীয়াম বুঢ়া ঘৰত আছে। ৰ'বা মই পাতি আছো নহয়। চব টাইমতে কালি গোখানি ওলাব নালাগে। ইছ ৰাম ৰাম, ককাইটো টিকাটো যাব বেলেগ গৰম হৈ আছে দেই। মোৰ টিকাটো পানী খালি ৰাতিটো শুব পৰা নাই। না ভালকে শুব পাৰিছো, না ভালকে বহিব পাৰিছো, না ভালকে খাৰা হ'ব পাৰিছো। থানেশ্বৰ জহনীটো মোৰ টিকাতে সোমাই গ'ল যেনহে পাইছো। সঁচাকে দেই, বৰ বেলেগ গৰম হৈ আছে। তইনো মোৰ টিকাটো ইমান কেলে পিটিকি আছ? বেণ্ডেজডাল লগাই নিদিয় কেলে? পকৰ জ্বলাৰ বাবে 2-3 দিন হাগিবই পৰা নাই। গুৱে পকৰত গোটেই খুন্দিয়া আছে, নাপাবি কি কৰিম? পকিলা যেনে তেনে টিপা মাৰি ধৰো আৰু। ৰ'ব দেই ভোলা দা। মামা ড্ৰেছিং কৰি হ'ল নে? ভোলা দাই ফোন কৰিছে। হৈ গ'ল আৰু দে। 2টা দিন সানি দিলি, টিকাটো এনে ফৰফৰাইছে। মামা ভোলা দাই ফোন কৰিছে। ব্ৰো ক। ধুনীয়ামকাইটো ক'ত আছে আপুনি? ক'ত থাকিবি, ঘৰত আছি আকৌ। পকৰ জ্বলি গোটেই বাকী নাইকিয়া হ'ল। ড্ৰেছিং কৰোতে কৰোতে পকৰ গৰম হৈ গৈছে। পয়ালোকে আপুনি এইবোৰতে ক'ৰবাত জুপ লৈ বহি আছে নেকি বাৰু? ধুমধাম মোৰ ঘৰে বোমা মাৰি আছে। বোলা আলটু ফাল্টু কথা মোৰ আগত নকবি, একেবাৰে মাথা পিঠা কৰি দিম আকৌ। ষ্টুপিড ফোন ৰাখ। পকৰ জ্বলি গোটেই বাকী নাইকিয়া হ'ল। মই হাগো বুলি ভাবিও হাগিব পৰা নাই। সি কৈছে আকৌ মই তাৰ ঘৰলৈ বোলে বোমা মাৰিছো। কনক লতা।